হাই, মোৰ নাম ধীৰাজ। তো মই আজি কথা ক'ম এটা লেপটপৰ বিষয়ে, আৰু লেপটপটো হৈছে ইনফিনিক্স। চ' তুমি জানাই যে আপুনি জানে যে ইনফিনিক্স বস্তুটো ইমান মানে ইনফিনিক্স ব্ৰেণ্ডটো ইমান মানে উচ্চ খাপৰ নহয়, আৰু আমি ইমান নুশুনো ইনফিনিক্সৰ কথা। কিন্তু এইবাৰ ইনফিনিক্সে যি কাম কৰিছে একদম মজা। মানে কি হৈছে 25,000ত ইমান বঢ়িয়া স্পেচিফিকেশ্যন থকা এটা লেপটপ বনাইছে, আৰু ক'ব লগা বস্তু এইটো মানে তুমি নাপাবাই। তুমি যদি ফ্লিপকাৰ্টত যোৱা বা এমাজনত যোৱা তুমি নাপাবাই। আৰু যদি মই এইটোৰ দাম কওঁ, ইয়াৰ মেইন দাম পৰিছে মোৰ কিমান, যদি ইয়াৰ দাম কওঁ ইয়াত আছিল ফ্লিপকাৰ্টত লিখা আছিল 24,490 টকা, কিন্তু মই অফাৰ মিলাই 22,000 টকাত পাইছোঁ। চ' হয়তো তোমাৰ ক্ষেত্ৰত অফাৰটো এপ্লিকেবল নহ'ব পাৰে, কিন্তু 25,000 টকাত পাই যাবা হৈছে। মই এই লেপটপৰ ইয়াত ৰিভিউ বা আনবক্সিং কৰা নাই, কাৰণ অলৰেডি বহুত আছে। কি কৰিম ৰিভিউ বা আনবক্সিং হৈছে, ইয়াত অলপ চাইডত থৈছোঁ। আৰু মই কৈ আছোঁ লেপটপটো আপুনি কিয় ল'ব বা কিয় নল'ব। এতিয়া চোৱা, এতিয়া চাওক, যদি আপুনি প্ৰগ্ৰামাৰ হয়, যদি আপুনি এডিটৰ হয়, বা যদি আপুনি গেমাৰ হয়, এই তিনিটা হ'লে আপুনি নল'ব। যদি আপুনি প্ৰগ্ৰামাৰ হয়, যদি আপুনি গেমাৰ হয়, যদি আপুনি এডিটৰ হয়, তেনেহ'লে নল'ব। কাৰণ সেইবিলাকৰ কাৰণে মানে উচ্চ খাপৰ প্ৰচেছৰ লাগে, মানে হাই লেভেলৰ, আৰু যেনেকুৱা i5, i7। আচ্ছা, যদি আপুনি এইখিনি হয় প্ৰগ্ৰামাৰ, এডিটৰ বা মানে গেমাৰ, সেইখিনি বুজাই পাব, আপুনি বুজিব যে প্ৰচেছৰ ভাল লাগে। আৰু যদি আপুনি ষ্টুডেণ্ট হয়, যদি তুমি ষ্টুডেণ্ট হ'লে সৰু হ'ব, যদি তুমি ষ্টুডেণ্ট হয় বা এজন সৰু দোকানী হয়, সৰু দোকানী মানে কি, যাৰ দোকানত ইমান ডাঙৰ ভিৰ নাই, বাছ জেৰক্সৰ কাম, প্ৰিণ্টিঙৰ কাম, অনলাইন ব্ৰাউজিঙৰ কাম, এইবিলাক আৰামছে হেণ্ডেল কৰিব এইটোৱে হৈছে। আৰু বহুত দোকানতো আজিও HDD থকা, অৰ্থাৎ সেই যে আনন্দৰাম বৰুৱা এৱাৰ্ড পাইছিল, তাত যিবিলাক লেপটপত HDD আছিল, SSD নাছিল, সেইবিলাকো চলি আছে বহুত দোকানত। তাতকৈ বহুত ভাল পাৰফৰ্মেঞ্চ এইখিনি। তাৰ দামো 25,000 টকাই আছিল, ইয়াৰ দামো 25,000 টকা, কিন্তু পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত বিষ্ট, আৰু এইটো ক'বলে প্ৰক্লাছ টাইপৰ এইটো। চ' এইটোৱে মই কৈ আছোঁ। আৰু লগতে কি ক'ম, ষ্টুডেণ্টৰ কাৰণে বহুত ভাল, যিসকলে প্ৰজেক্ট কৰে বা লৈ ফুৰিবলৈ বহুত ভাল। আৰু লেপটপৰ এটা কথা যে বহুতেই কয় এনেকুৱা এক হাতেদি খুলিব পৰা লেপটপ হ'লে বহুত ভাল। উল্টা হ'ল নেকি, উল্টা হৈছে। চ' এনেকৈ এক হাতেদি খুলিব পৰা লেপটপ হ'লে ভাল থাকে। তো মই নাজানো, এইবিলাক বহুত টেক বানাৰহঁতে কয় ইউটিউব চেনেলত। চ' মই সেইকাৰণে লৈছোঁ। আৰু মইতো ষ্টুডেণ্ট নহয়, একো নহয়, মানে মোৰ আছে অলৰেডি ডেস্কটপ। মই লেপটপটো এইকাৰণে লৈছোঁ কাৰণ এবাৰ মোৰ হেক হৈ গৈছিল চেনেলটো। ডেস্কটপত মই বহুত কিবা কিবি কৰি থাকোঁ, চেনেলটো হেক হৈ গৈছিল, আৰু এতিয়া ঢুক লাগে। পুৱা উঠি মই সদায় চাওঁ চেনেলটো আছে না নাই, না গ'ল। চ' সেইকাৰণে মই লেপটপটো লৈছোঁ, যাতে চেনেলখিনি ইয়াত মই চিকিউৰ কৰি ৰাখিব পাৰোঁ। এইটোৱে মোৰ মেইন উদ্দেশ্য আছিল। তুমিও ছেইম, তুমি বাৰু সেইটো নকৰিব পাৰা, কিন্তু তুমি যদি ষ্টুডেণ্ট হয় বা তোমাৰ যদি দোকান আছে বা তুমি অনলাইন ব্ৰাউজিং ইণ্টাৰনেট চলাব বিচাৰা, তেনেহ'লে হৈছে বঢ়িয়া লেপটপ হৈছে। আৰু যদি তুমি গেমৰ কথা কোৱা, গেম ইয়াত নচলিব। GTA 5ৰ কথা কোৱা, কাম নাই হৈছে। এতিয়া অলপ ডিপ কথা কৈ আছোঁ, এইখিনি মই চাৰফেচ লেভেলৰ কথাখিনি ক'লোঁ, যিখিনি তুমি বুজা পাবা। এতিয়া অলপমান ডিপ কৈ আছোঁ হৈছে। চ' প্ৰচেছৰৰ ক্ষেত্ৰত ইয়াত আছে চেলেৰন প্ৰচেছৰ। চেলেৰন মানে কি, i3, i5 এইবিলাকো অলপ সৰু, মানে পেণ্টিয়াম, চেলেৰন এইবিলাক ইমান কি নহয়, ভাল প্ৰচেছৰ নহয়, কিন্তু 11 জেনেৰেশ্যনৰ হোৱাৰ কাৰণে প্ৰচেছৰটো অলপমান ভাল। ত' তুমি যদি লোৱা আৰামছে চলি যাব হৈছে। 11 জেনেৰেশ্যন, লেটেষ্টটো আমাৰ 13 আহিছে নেকি বৰ্তমান। গতিকে 11 জেনেৰেশ্যন বহুত ভাল প্ৰচেছৰ, বৰ্তমান বনাই আছে কোম্পানী। প্ৰচেছৰ বনোৱা কোম্পানী বন্ধ হোৱা নাই। যদি মই কওঁ 9 জেনেৰেশ্যনৰ প্ৰচেছৰ, 8 জেনেৰেশ্যন, সেইবিলাক বন্ধ হৈছে, কিন্তু 10, 11, 12, 13 এইবিলাক চলি আছে, এইবিলাক বন্ধ হোৱা নাই। গতিকে ভাল প্ৰচেছৰ, লেটেষ্ট। আৰু যদি উইণ্ড'জৰ কথা কওঁ, ইয়াত উইণ্ডো 11 আহিব, প্ৰি ইনষ্টল, আগতে ইনষ্টল কৰা আহিব, কোনো টেনশ্যন নাই, একো কৰিব নালাগে। আৰু যদি এণ্টিভাইৰাছৰ কথা কওঁ, আজিকালি প্ৰায় মানে কি, আজিকালি থাকেই উইণ্ড'জ ডিফেণ্ডাৰ থাকে হৈছে, যিয়ে ভাইৰাছ আহিলে লগে লগে ডিটেক্ট কৰি লয়, মানে এইটো ভাইৰাছ সোমাইছে তোমাৰ লেপটপত, গতিকে তুমি এইটো উলিয়াই দিয়া, আগতে কয়। চ' ছেইম তুমি যেতিয়া উলিয়াই দিব পাৰা, কোনো টেনশ্যন নাই। কোনো প্ৰগ্ৰাম ইনষ্টল হ'লে লগে লগে কৈ দিয়ে যে ইয়াত ভাইৰাছ আছে, তুমি এইটো ডিলিট কৰি দিয়া, ডিলিট কৰি দিব পাৰা। গতিকে চিকিউৰ, তুমি টেনশ্যন ল'ব নালাগে ইমান। তোমাৰ বেংকিঙৰ কাৰণে, বেংকিং যদি কৰিব বিচাৰা, বহুত ভাল লেপটপটো। বেংকিঙৰ কিবা কাম, নেট বেংকিঙৰ পৰা টিকেট কটা হওক বা কিবা এটা সৰু সৰু বস্তু, একদম বঢ়িয়া কাম। চ' যিটো মই লিন'ভৰ চাইছিলোঁ, লিন'ভৰ এইখিনি স্পেচিফিকেশ্যন থকা লিন'ভৰ লেপটপ এটা ল'ব গ'লে 35,000 মান যাব তোমাৰ।
হৈছে সো এতিয়া তুমি ভাবি লোৱা যে ল্যাপটপটো তুমি ল'বা না নাই মই কৈছোঁ এই ষ্টুডেণ্টৰ কাৰণে বহুত ভাল দোকান কৰিবলৈ বহুত ভাল তুমি হিচাপ হিচাপ কৰিবলৈ বহুত ভাল শিকিবলৈ মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট বা তুমি যদি ক'ৰবাত কম্পিউটাৰ ক্লাছ কৰি আছা তাৰ কাৰণে বহুত ভাল বেংকিঙৰ কাৰণে বহুত ভাল টেলিৰ কাৰণে বহুত ভাল কিন্তু যদি মই কওঁ তোমাক ছফ্টৱেৰ ইউজ কৰিবলৈ মানে ছফ্টৱেৰ মানে কি এডিটিং ছফ্টৱেৰবিলাক হাই ফাই ছফ্টৱেৰবিলাক ইউজ কৰিবলৈ প্ৰগ্ৰামিং লেংগুৱেজ লাইক এণ্ড্ৰইড ষ্টুডিঅ' ডাউনলোড কৰিবলৈ বা এনেকুৱা হাই ফাই বস্তুবিলাকৰ কাৰণে একদম বেয়া আৰু যদি তুমি কেতিয়াও লেপটপ লোৱাই নাই তেনেহ'লে এই লেপটপটো তোমাৰ কাৰণে বহুত ভাল কাৰণ তুমি প্ৰথমে এটা এক্সপিৰিয়েঞ্চৰ কাৰণেহে ল'বা হৈছে ইয়াত বহুত বস্তু শিকিব পাৰিবা তুমি তাৰপিছত লাহে আপগ্ৰেড হৈ থাকিব বস্তুবিলাক ৰৈ নাযায় সেইটোৱে এতিয়া তুমি ভাবি লোৱা তুমি ল'বা না নাই আৰু যদি তুমি লোৱা তেনেহ'লে মই তোমাক কৈ আছোঁ কেনেকৈ ল'ব পাৰি এইটো বস্তু আচ্ছা মই কৈছোঁ ফ্লিপকাৰ্টত গৈ অৰ্ডাৰ কৰিব সকলোৱে জানে হৈছে আচল হৈছে পইচাটো দেউতাকক কেনেকৈ পঠাবা মই কৈ আছোঁ চ' তুমি যদি ঘৰত এজন ল'ৰা তেনেহ'লে ক'বা যে মোক ভাত নাখাম মই লেপটপ নিদিয়ালৈকে ভাত নাখাম চ' তেতিয়া বাদ দিয়া আচ্ছা মই মেইন কথা কৈ আছোঁ হা তুমি যদি লেপটপটো ল'ব বিচৰা তেনেহ'লে ডিছক্ৰিপশ্যনত যোৱা এটা লিংক আছে এই লেপটপৰ লিংক আছে হৈছে এই লেপটপৰ লিংক আছে তাত গৈ ক্লিক কৰা ডাইৰেক্ট ফ্লিপকাৰ্টত যাবা তাত বাই নাও কৰা চাব পাৰা ৰিভিউবিলাক বাই নাও কৰা তাৰপিছত আৰামছে তোমাৰ এড্ৰেছখিনি তাত থাকিব বা তুমি দিয়া কি কৰা তাত চাবা OPD আছে নে নাই অ'পেন বক্স ডেলিভাৰী OPD মানে কি অ'পেন বক্স ডেলিভাৰী মানে কি তোমাৰ যেতিয়া লেপটপটো আহিব তুমি লগে লগে তাক পইচা নিদিবা হৈছে বা যদি তুমি আগতে পে' কৰিছা তেনেহ'লে তাত এটা পিন নম্বৰ থাকে সেইটো নিদিবা হৈছে মই আগতে কৈ আছোঁ কিন্তু লেপটপটো খুলি নেদেখুৱাৰ আগত তুমি একো নিদিবা হৈছে নহ'লে কিন্তু সি যাব যেতিয়া লেপটপটো খুলি দেখুৱাই ছুইচ অন হয় তেতিয়াহে তুমি তাৰ হাতত পইচা দিবা বা যদি তুমি আগতে পে' কৰিছা তেনেহ'লে তাত পিন নম্বৰ এটা থাকে ফ্লিপকাৰ্টত সেইটো দিবা হৈছে কাৰণ বহুত মানুহৰ এটা বস্তু অৰ্ডাৰ দিয়ে আৰু এটা আহি যায় আৰু এইটো হয় এইটো ৰিয়েল হয় মই এনে কোৱা নাই হৈছে চ' এতিয়া মই কেনেকৈ কৰিছোঁ মই তোমাক কৈ আছোঁ হৈছে ফাৰ্ষ্ট মোৰতো ফ্লিপকাৰ্টৰ পৰা EMIত লোৱা যায় বস্তু মই EMIত লৈছোঁ চ' মোৰ 22,000 পৰিছে এটা অফাৰ মিলাই তাৰপিছত মই কি কৰিলোঁ OPD আছে মোৰ আৰামছে তোমাৰো OPD আহিব আজিকালি অ'পেন বক্স ডেলিভাৰী থাকেই এইবিলাক বস্তুত হৈছে তাৰপিছত মই কি কৰিলোঁ ইয়াত এজন কুৰিয়াৰ মানে ডেলিভাৰী বয় আহাতকৈ মোৰ বন্ধু আছে ডেলিভাৰী বয় ইয়াত আহাতকৈ মই অফিচত যাম কাৰণ অফিচত CC কেমেৰা অলৰেডি আছে তাত মই মোবাইল লৈ এনেকৈ কৰিব নালাগে গতিকে মই ডাইৰেক্ট অফিচত যাম অফিচত গৈছোঁ ভিডিঅ' দেখাম মই অফিচত যোৱাৰ পিছত তাৰে এজন কুৰিয়াৰ বয় মোৰে বন্ধু হৈছিল সেইজনে এইটো দেখুৱাব অন কৰি দেখুৱালে মেলি আৰামছে চুইচ দবাই অন কৰি দেখুৱালে বাছ হৈ গ'ল আৰু কি লাগে হৈছে তেতিয়া যেতিয়া পুৰা তোমাৰ ছেটিছফাই হ'ব তুমি তাৰ কিখিনি দিবা তোমাৰ এইটো পিন নম্বৰ থাকে না কি থাকে না তুমি কেছ পে'মেণ্ট কৰা সেইটো দিবা বাছ হৈ গ'ল একো নাই এনেকুৱাকৈ তুমি ল'ব পাৰা বস্তুটো আৰু তুমি যদি ভাবা যে ফ্ৰড হ'ব নেকি 25,000 টকা এনে যাব নেকি আৰে 1 টকা এনে নাযায় ফাল্টু কথা সেইবিলাক যিবিলাকে কয় যে ফ্লিপকাৰ্টবিলাক ফ্ৰড হয় এনেকুৱা নহয় কিছুমান ক্ষেত্ৰত হয় মানে যদি তুমি নিজে বুৰ্বক তেনেহ'লে হ'ব চ' এইখিনি ক'ব বিচাৰিছোঁ যদি তোমাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিব পাৰা আৰু যদি কিবা জানিব বিচাৰা তেনেহ'লে কমেণ্ট কৰিবা ধন্যবাদ আৰু এয়া আমাৰ ফ্লিপকাৰ্টৰ অফিচ পাছোগৰ য'ত আমি অ'পেন বক্স ডেলিভাৰী ল'বলৈ যাওঁ আৰু এইটো মোৰ প্ৰডাক্ট লৈ আছে মোৰ বন্ধু ডেলিভাৰী বয় চিৰঞ্জিত ৰয় চ' এতিয়া আহি এইটো খুলিব আৰু ইয়াত চাওক CC কেমেৰা আছে অলৰেডি ইয়াত আৰু এক্সট্ৰাকৈ মোবাইল লৈ কেমেৰা কৰি থাকিব নালাগে OPDত অ'পেন বক্স ডেলিভাৰীত আৰু ইয়াৰ প্ৰতিটো মুহূৰ্ত কেপচাৰ কৰি দিব লাগে যাতে প্ৰডাক্টটো কোনো ডেমেজ হোৱা নাই বুলি গম পায় সিহঁতে আৰু লগে লগে ইয়াৰ অন কৰি দিব খুলি দিল প্ৰিমিয়াম লুক একদম বঢ়িয়া আৰু প্ৰথমবাৰ অন হওঁতে অলপমান টাইম লাগিব কাৰণ প্ৰথমে ইনষ্টলেশ্যন হয় তাৰপিছত 512 GB SSD আছে তো 6 ছেকেণ্ডত অন হ'ব এইটো 6 ছেকেণ্ড চ' ইয়াক ঘৰত অনাৰ পিছত আৰামছে অন কৰি মই চলাই আছিলোঁ মজা প্ৰিমিয়াম লুক একবাৰে আৰু এতিয়া আপুনি দেখা পাব একদম নাম্বাৰ 1 হিৰো KGF-ৰ হিৰো পুষ্পা KGF-ৰ পুষ্পা